ও মামা মামা কি হলো বাবা? মামা আপুনি অসমৰ কোন হয়? মই অসমৰ মন্ত্ৰী। আপোনাক মন্ত্ৰী কোনে বনাইছে? ৰাইজে পাতি দিয়া মন্ত্ৰী। অ মামা এটা কথা গম পাইছেনে? হাগ্ৰামা মহিলাৰী বোলে আপোনাক BTCত সোমাব নিদিয়ে। সেইটোতো হ'ব নোৱাৰে। চাওকচোন কিমান সাহস, সাহসৰো এটা সীমা থাকিব লাগিব। অ মামা হাগ্ৰামা মহিলাৰীক টকা কোনে দিয়ে? টকা আমি দিম আৰু আমি ইয়াত সোমাব নোৱাৰো। আচলতে হাগ্ৰামা মহিলাৰী কি বুলি ভাবে মামা? তাৰমানে তেওঁ ভাবে যেন এইখন তেওঁ দেউতাক মাক পৈতৃক সম্পত্তি হিচাপে BTCখন আহিছে। আপুনি হাগ্ৰামা মহিলাৰীৰ বিষয়ে কি ক'ব? মই হাগ্ৰামা মহিলাৰীক কৈছো BTCৰ ইলেকশ্যনৰ ৰিজাল্ট দিয়ক, তোমাৰ ঘৰৰ সন্মুখতে বহি পিকনিক খাম, কিনো কৰিবা চাওঁ আমি।